যে আহি আছোঁ আমি একদম পূৰা চেঁচা নৈ মানে ফাৰ্ষ্ট টাইম আহিছোঁ, ভাল লাগিছে কিবা এটা কৰি। আৰু আমাৰ বৌ দাদা ককাই ভাই গোটেইখিনি আহিছোঁ, আমি গাঁৱৰে হয়। চব মিলি পেলাই এখন ফূৰ্তি এখন কৰিম বুলি আহিছোঁ, নিউ ইয়াৰ বুলি। তাকে চবেই মানে ফূৰ্তি লাগিছে, ভাল লাগিছে। আৰু মানে কি ক'ম আৰু, আমি গৈ আছোঁ এতিয়া, আমি নতুন এটা পাৰ্টি কৰিলে, সেই পাৰ্টি কৰি গৈ পাই লওঁ, কি হয়নো চাই লওঁ। আহি পাই লওঁ আমি পিকনিক চলিছে, আপুনি চাই লওক কি মজা লাগে। একদম পূৰা আমাৰ ফেমিলি মানে গাঁৱৰে সদস্যসকল আহিছে, আৰু তেখেতলোকৰ লগত আমি ইনভেষ্ট কৰিছোঁ মানুহকেইটাও, আৰু চবেই মিলি পেলাই আমি ফূৰ্তি কৰিব আহিছোঁ। আপুনি দেখিব পাইছে আমাৰ ইয়াত বেৰিবা আহিছে, এই বেৰিবা এই একদম পূৰা মাংস লৈ আহি আছে, তেখেতে বেৰিবা আহিছে, তাৰপৰা আহি পেলাই লৈ আহিছে আমাৰ বাইদেউ। দেখিছে আপোনাক নিশ্চয়, পূৰা মজা লাগিছে প্লেচটো। আমাৰ এই প্লেচটো আমি কেতিয়াবা মানে নিউ ইয়াৰ হ'লে আৰু মাঘৰ বিহু কিবা হ'লে এনেকৈ আহোঁ মানে পাৰ্টি চাৰ্টি কৰিবলৈ। সেইটো চাওক, দেখিছে, ধন্যবাদ। চালে মানে সৰু কালৰ মনবিলাকলৈ মনত পৰি যায়, চাওকচোন। আমিও এনেকুৱা কৰিছোঁ চাগে ন, নাজানো বাৰু, আমাৰ বৌ আৰু দাদাহঁতে জানিব, নহ'লে মা দেউতা জানিব। কি মজা লাগিছে চাওকচোন, বনাই আছে পূৰা ব্যস্ত হৈ দস্তি মিলি পেলাই। এয়া চাওকচোন, সেইফালে বনাই আছে দেই। খুৰা ওচৰত খুৰা নতুন বছৰ কিবা এটা কওক, কিবা এটা কওক জলদি কিবা এটা। মই কৈছোঁ শুনা নাই জানো? শুনিছোঁ। আকৌ মোৰ মনটো কেনেকুৱা লাগি আছে, তাহাঁতে কৰিব লাগে নে মই কৰিব লাগে? ফূৰ্তি কৰিব লাগে, নহ'ব দুখত ফূৰ্তি কৰিব লাগিব, তেতিয়া মনটো ভাল লাগিব। সেইটো ঈশ্বৰৰ সৃষ্টি, আমি কোৱা নাই। ঈশ্বৰ চবৰে লিখাখন লিখি পাই বাদ দিয়ক আৰু। হ'লেও ক'ব নালাগে, আছে খুৰাই ভাত বনাই আছে, দেখিছে। আমাৰ বেয়া খুৰা নাপাবি আকৌ যাতে। নাই পোৱা এইবিলাক ভগৱানৰ সৃষ্টি, আমি আশা বিচাৰোঁ। আপুনি হয়তো থাকি যাব, মই গুচি যাম। এতিয়া মনটো মনলৈ আহি থাকিলে উপায় নাই, বাদ দিয়ক। কথাকেইটা যদি শুনিছোঁ ব্যস্ত হৈ আছে চব, দেখি না পূৰা ব্যস্ত, পূৰা চেল্ফি লোৱা। এই প্লেচটো ইমান মজা লাগিছে, মানে ভাল লাগিছে কিবা এটা নহয়। এই আমাৰ বুঢ়েনৰ ৱাইফ দেই, নবৌ এয়া মানে তেখেতে লাগি আছে পেটুত। এয়া দেখুৱাই দিয়া চা পেটু, কি মজা। এই আমাৰ গাড়ী দেখিছে আপুনি, বহুত দূৰত আছে। আমি আহিলোঁ, এই নদীতে আহিলোঁ। আমি মানে সৰু ল'ৰা ছোৱালী আহিছোঁ যে, সেইকাৰণে মই মানে নদীলৈ খাব পৰা নাই। মেইন গাড়ীটো অকণ ওচৰতে খাইছোঁ। আপোনাক জুম কৰি দেখাই আছোঁ। আমাৰ বাইদেউহেঁত আহি আছে, এইয়া বাইদেউহেঁত আহি আছে। হা একো নাই, মই কাটিম নহয়। এয়া আজি দেখিছা আমাৰ পাৰ্টি অকল ৰাইজৰ হৈ পেলাই আহিছোঁ আমি।